হে দোস্ত ওয়েলকাম টু এনার আসাম ইউটিউব চ্যানেল বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হে গাইজ আপোনালোকে গমেই পাই যে সপ্তাহ ধৰি বৰষুণ দি আছে যাৰ ফলত আমাৰ মাথৰিটো ভাঙো হৈছে আমি বৰ্তমান মাথৰিটো চাব যাই আছো মোৰ লগত আমাৰ ডেকা আছে লগতে আমাৰ গাইজ মিনজুল গাইজ আমি যাই আছো চাই থাকক ভিডিঅ'টো আপোনালোকে মানে আৰু এটা কথা আমি শলাগ ল'বই লাগিব এপিডিচিএলক এইবাৰ পুৰা বৰষুণৰ লগত সমানে টক্কাৰ দিছে গাইজ আমি যোৱা বছৰ মানে বানপানীত ফেল লৈ আমি মানুহক সহায় কৰিব যাওঁতে আমি নদীত ফাহি গৈছিলোঁ নদীৰ ভিতৰত থকা মানুহখিনিক সহায় কৰোঁ কিন্তু আমি গাঁৱলীয়া ল'ৰাৰ কাৰণে বাচি আহিলোঁ আৰু সেইবাবে ভাবিছোঁ এইবাৰ আমি যিবিলাক মানুহৰ তাত বানপানী উঠে সেইবিলাক মানুহক আমি মেৰি বিস্কুট দি সহায় কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে জনাব এই সহায়টো কেনেকুৱা সঁচা কৰি কৈছোঁ গাইজ এনে হাঁহি আছে সিহঁতে আৰু এই সিদ্ধান্ত কেনেকুৱা হৈছে আমাৰ আপোনালোকে কমেণ্টত জনাব আৰু চাই থাকক আপোনালোকে আমাৰ মাথৰিটো দেখুৱাই আছোঁ আপোনালোকক আৰু গাইজ এই ৰাস্তাটো চাওক আৰু এই ৰাস্তাৰে ডেইলি 400ৰো অধিক ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে কিন্তু চৰকাৰে বহু বছৰ হ'ল এই ৰাস্তাটো এনেকুৱা হৈ আছে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আগৰ ফালে ইয়াতকৈ বহুত বেয়া আপোনালোকক দেখুৱাই আছোঁ আৰু গাইজ এইফালে মাছ মাৰি আছে চাওক মাছ আৰু আপোনালোকে চাওক কিমান পানী এই ৰাস্তাটোত আৰু এই পানীবোৰ দেখিছে যে আপোনালোকে এইবোৰ পানী নদীৰ পানী নহয় এইবোৰ পানী বৰষুণৰ পৰা হোৱা পানী আৰু বৰষুণতে এনেকুৱা অৱস্থা হয় ৰাস্তাটোৰ আপোনালোকে ৰাস্তাটো দেখা পাই গমেই পাইছে ৰাস্তাটোৰ কেনেকুৱা অৱস্থা আৰু ছাত্ৰ ছাত্ৰীসকলে অহা যোৱাত কেনেকুৱা অসুবিধা হয় আৰু এইটো হ'ল আমাৰ নোনা নদী আৰু এই আপোনালোকে ধাৰ চাওক আগৰ ফালে আৰু এই নোনা নদীটোৰ আগৰ ফালে মাথৰি তাৰমানে ভাঙো হৈছে আমি বৰ্তমান চাব যাই আছোঁ আৰু এয়া চাওক আপোনালোকে মাথৰিৰ পৰা কাণ লাগিছে আৰু মাজে মাজে মাথৰিৰ ওপৰতো উঠিছে এনেকুৱা বহু জেগাত এনেকুৱাকৈ মাথৰিৰ ওপৰত উঠিছে এয়া চাওক ইয়াতেও মাথৰিৰ ওপৰত উঠিছে আৰু আগৰ ফালে ইয়াতকৈ ভয়ানক হৈ আছে আপোনালোকে চাই থাকক ভিডিঅ'টি মাথৰিৰ পৰা ওপৰেৰে পানী গৈছিল কিন্তু আপোনালোকে জেগাত যাই দেখুৱাই আছোঁ আপোনালোকক আৰু এয়া চাওক মানুহৰ ঘৰত কিমান পানী আৰু এনেকৈ বান্ধি থৈ দিছে আৰু এয়া মানুহৰ ঘৰত পানী উঠিছে এনেকৈ আৰু গাইজ এই চাওক সেইখন বাইক ভিতৰে ওলাই আনিব পৰা নাই মানে বহুত পানী আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আৰু ইয়াতে মাথৰিটো ভাঙো হৈছিল ওপৰতে পানী বাগৰিছিল কিন্তু আমাৰ ৰাইজ ওলাই আহি ইয়াত বস্তাত মাটি ভৰাই দিছে চাওক ছাইডত বস্তা দিয়াই আছে পানীটো এতিয়া যোৱা বন্ধ হৈছে কিন্তু যদি বৰষুণ আহে বা ভূটানে পানী এৰি দিয়ে এনেহ'লে মাথৰিটো ভাঙিব ইপিনে আৰু এনেকৈ কমো 300 মিটাৰমান এনেকুৱা ওপৰত তাৰমানে মাথৰিৰ ওপৰত পানী বাগৰিছিল মানে তাৰপিছত বস্তা দিছে মাথৰিৰ ওপৰত পানী আছে আৰু এই বস্তাবোৰ আমাৰ ৰাইজে মিলি দিছে কিন্তু এতিয়ালৈকে প্ৰশাসন বা চৰকাৰৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু গাইজ ইপিনে যদি মাথৰিটো ভাঙি যায় এক বৃহৎ অঞ্চলৰ বহুত লোকচানৰ সন্মুখীন হ'ব মানে ই মোক মাতি আছে মানে ইহঁতৰ ঘৰত বানপানী হৈছে সেইকাৰণে ৰিলিফ লাগে মানে বাহিৰা চাউণ্ড আছে কাৰণে মই ভইচ অভাৰ কৰি দিছোঁ আৰু গাইজ আৰু যদি এজাক বৰষুণ দিয়ে তেনেহ'লে পূৰা বানপানী হৈ যাব পূৰা ভাঙোৱে বস্তাৰ পূৰা পানী উঠো হৈছে পানী আধা গৈছে এইফালে কিন্তু তাৰপিছতে আমাৰ ৰাইজ ওলাই আহি ইয়াত বস্তা দিছে কিবা কবি নকওঁ